हावलिनि हादरारि राजालामायाव गंसे बाइकआ हरखाब अर खामनानै सेवहांगार। बरपेटा जिल्लानि हावलिनि हादरारि राजालामानि साखाथियाव दिनै बेलासिनि 4 रिंगासो समाव जायो बे जाथाया। लाखिनानै दोननाय बाइकआव हरखाबै अरा माबोरै खामखो बेनि गुबै जाहोनखौ मिथिनानै मोनाखैब्लाबो सर्ट सार्किटनि थाखायनो जादों होनना सन्देह खालामदों। जाथायखौ मिथिनानै अर खोमोरग्रा हानजानि गारिया जाथायथिलियाव फैनानै अरा खामबाय थानाय बाइकखौ खोमोरनो नाजायोब्लाबो फेलें जायो आरो अरनि खामनायजों बाइकआ सेवहांगार जायो। দেখা পালোঁ মানে মই এইফালৰ পৰা বাইক লৈ আহিলোঁ, আহি পেলাই ইয়াতে মই বাইকখন দেখা পালোঁ যে ধোঁৱা ওলাই আছে। ধোঁৱা ওলাই পাই তাৰপিছত মই বাইকখন ছাইড কৰি দিলোঁ, অলপমান মূৰখন ছাইড কৰি দি পেলাই তাতে মানে বালি চালি মাৰি দিলোঁ। মাৰি দিয়াৰ পিছত মানে জুইটো বেছিকৈ লাগিল মানে আৰু পূৰা লাগিয়ে গ'ল। কিবা গাড়ীখনৰ কিবা ডিফেক্ট আছিল, কাৰণ এনেইতো সেনেকৈ ইমান বাইক চলি আছে, ধৰক জুইটো সেনেকৈ নালাগে, তো হঠাৎ লাগি গ'ল। আৰু এইখিনি আপোনাৰ হাউলি কয়, অভাৰব্ৰিজৰ মানে বৰপেটা ৰোডৰ পৰা আহিলে যিটো হাউলি অভাৰব্ৰিজৰ মানে উঠাৰ ছাইডতে আৰু সৎসংগ কেন্দ্ৰ হাউলিৰ ওচৰত। গাড়ীখন মই আহোঁতে গাড়ীখন ৰখাই থোৱা আছিল, ধোঁৱা ওলাই আছিল, তো সেইকাৰণে তেওঁলোকে গাড়ীখন ছাইড কৰি দিছে ধোঁৱা ওলোৱাৰ কাৰণে। দুজন আছিল, এজন ছোৱালী আছিল, ল'ৰা এজন আছিল। আহত নাই, হোৱা নাই। গাড়ীখন ঘূৰাই আছে এই তাই ৰাস্তা যিখিনিলৈকে ইফালৰ পৰা আহি আছে নাই, তাতে গাড়ীখন ঘূৰাই আছে। মই গাড়ী এইখিনি কৰি ফোন কৰিম। যাইছে আমি রিপোর্টার মেনে টেনশন নাই।